কবিতাৰ শিৰোনাম বৰষুণ ভাল পোৱা ছোৱালীজনী। বৰ আগ্ৰহেৰে ৰৈ আছোঁ এজাক বৰষুণৰ অপেক্ষাত। এটুপ এটুপকৈ নামি আহিব পৃথিৱীৰ বুকুলৈ, প্ৰাণ পাই উঠিব লঠঙা প্ৰকৃতিয়েও। ভাল পাওঁ বৰষুণৰ শব্দবোৰ, ভাল পাওঁ বৰষুণৰ প্ৰতি টোপালেৰে নিগৰি অহা স্নিগ্ধ জোনাক। চাই ভাল পাওঁ বৰষুণৰ টোপালেৰে অঁকা ছবি। বৰষুণবোৰ যেন ডাৱৰ আৰু আকাশৰ অভিমানৰ টোপোলা। চিপ চিপকৈ দিয়া সেই বৰষুণ জাকৰ মাজেৰে আমাৰ প্ৰথম চিনাকি, আৰু চিনাকি নদীৰ পাৰত বহি বৰষুণৰ ক্ষণগণা আবেলিবোৰ সঁচাকৈয়ে ভাল লাগিছিল। হয়তো সেয়া বৰ বেয়াকৈ প্ৰেমত পৰিলোঁ সেই বৰষুণ জাকৰ। নৈ পাৰত বহি প্ৰায়ে অপেক্ষা কৰোঁ ভাল লগা বৰষুণ জাকলৈ। নৈৰ পানীত যেতিয়া বৰষুণৰ টোপালবোৰ সৰি পৰে, এনে লাগে আকাশৰ পৰা নামি আহিছে মুকুতাৰ মণি। বৰষুণত তিতি তিতি প্ৰায়ে ৰচোঁ প্ৰেম বিষাদেৰে ভৰা এটি কবিতা, কাৰণ ময়ে সেই শব্দ প্ৰয়াসী বৰষুণ ভাল পোৱা ছোৱালীজনী। ধন্যবাদ।